নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো BTKMCK চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত সাধাৰণ জ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম আৰু এই 20টা প্ৰশ্নোত্তৰৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে প্লিজ কমেন্ট বক্সত জনাব। আজি এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে যে কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন হয়? ইয়াৰ শুদ্ধ উত্তৰ গুপ্ত বংশ। কুৱেশ্যন নম্বৰ 2 হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হিউৱেন চাং। কুৱেশ্যন নম্বৰ 3 পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ ৰজা গোপাল। কুৱেশ্যন নম্বৰ 4 মহেঞ্জোদাৰোক আন এক নামেৰে জনা যায়, সেই নামটো কি? শুদ্ধ উত্তৰ মৃতকৰ চহৰ। কুৱেশ্যন নম্বৰ 5 গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ আৰ্যভট্ট। কুৱেশ্যন নম্বৰ 6 সিন্ধু উপত্যকা কালত এটা বৃহৎ স্নানাগাৰ ক'ত সজা হৈছিল? শুদ্ধ উত্তৰ মহেঞ্জোদাৰোত। কুৱেশ্যন নম্বৰ 7 মহাভাৰতত বৰ্ণিত কৌৰৱ পাণ্ডৱসকলৰ যুদ্ধখন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ কুৰুক্ষেত্ৰত। কুৱেশ্যন নম্বৰ 8 বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক আছিল? ইয়াৰ শুদ্ধ উত্তৰ শাক্য। কুৱেশ্যন নম্বৰ 9 মহাবীৰ কোন জনগোষ্ঠীৰ লোক আছিল? ইয়াৰ শুদ্ধ উত্তৰ জ্ঞাতিকা। কুৱেশ্যন নম্বৰ 10 জৈন শব্দটো তলৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে? শুদ্ধ উত্তৰ জিন। কুৱেশ্যন নম্বৰ 11 মহাবীৰ মৃত্যুবৰণ কৰা ঠাইখন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অংগ। কুৱেশ্যন নম্বৰ 12 ইণ্ডিকাৰ লেখক হ'ল? ইয়াৰ শুদ্ধ উত্তৰ মেগাস্থানিছ। কুৱেশ্যন নম্বৰ 13 কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰ কুষাণ বংশৰ। কুৱেশ্যন নম্বৰ 14 গৌতম বুদ্ধ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ লুম্বিনী। কুৱেশ্যন নম্বৰ 15 ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 16 ভাস্কো দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ কালিকট। কুৱেশ্যন নম্বৰ 17 বিক্ৰমশিলাৰ বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ ধৰ্মপাল। কুৱেশ্যন নম্বৰ 18 মহাভাৰতৰ মহাকাব্যখনৰ মূল নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ জয় সংহিতা। কুৱেশ্যন নম্বৰ 19 কাৰ শাসনকালত তুলসীদাসে ৰামচৰিতমানস ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ আকবৰ। আজি এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ যে হৰ্ষবৰ্ধন আৰু ভাস্কো বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ শংখবেগ। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।